নমস্কাৰ সকলোকে হোলীৰ শুভেচ্ছা জনাইছোঁ। আছে ৰন্তু আৰু আমি ওলাই আহিছিলোঁ অলপমান এইফালে ফাকুৱা খেলিবলৈ। আছে বহুত কেইজন আছে, গোটেই গেংটো দেখাই আছোঁ। হোলীৰ শুভেচ্ছা দিলোঁ সকলোকে, হেপী হোলী। এয়া হোলী খেলাৰ মানুহ কৈ দিয়ক দুআষাৰ হোলী বুলি। চানা কি ক'ব? হোলী লাগছি গাত, কিবা ক'ব নেকি? হোলী হেপী হোলী, হেপী হোলী, হেপী হোলী, হেপী হোলী। ডেকা ডেকা কোনে এজন হোলী খেলিবলৈ গৈ আছো এতিয়া। এইটো পল্লৱতৰ ঘৰ হয়। এটা ফ্ৰণ্ট কেমেৰা আছে, কিবা কোৱা দুআষাৰ হোলী বুলি। হোলী আমাৰ শংকৰ বাবাই আজি হোলী বুলি বেহাৰৰ মাৰণা মাৰি আছে। হেপী হোলী। এক বগৰী ল'বি নেকি? ইয়াতে বগালে ল'ম। তই চাইড লাগি নাথাকে, এটা অভে নপৰে। মোক দিলে কি হ'ব? হোলী হোলী। আৰু ফাকুৱা চাকুৱা খেলি হ'ল, গা পা ধুলোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। যদি চাই ভাল পালে ভিডিঅ'টো লাইক, চেনেলটো ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ মৰমবোৰ কমেণ্ট যোগে পঠিয়াব। বহুত ভাল লাগে আপোনালোকৰ ইমানখিনি মৰম পাইছোঁ, তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোক সকলোকে। আজিৰ ভিডিঅ'টো ইমানেই আছিল, সমাপ্ত। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰে লৈছোঁ বিদায়। ধন্যবাদ।